Hello, welcome to Rhino Venue, an informative channel of Assam. Today's video we are going to discuss about urban local self-government. বা চহৰীয়া স্থানীয় স্বচৰকাৰ মানে কি হয়, কি কথা চহৰীয়া অঞ্চলত মিউনিচিপালিটি কথা সকলোৱে শুনিছে, পৌৰ নিগম, পৌৰমণ্ডল, আমি ইয়াৰ বিষয়ে আজি সকলো জানিব পাৰিম। First of all, urban local self-governmentক তিনিটা ভাগত ভাগ কৰা হৈছে: municipal corporation, municipal board and town committee। অসমীয়াত ক'লে পৌৰ নিগম, পৌৰমণ্ডল আৰু চহৰ সমিতি। মন কৰিব, অসমকে ধৰি এণ্টায়াৰ নৰ্থ ইষ্টত কেৱল এখনেই মিউনিচিপাল কৰ্পোৰেশ্যন আছে আৰু সেইখন হ'ল GMC, গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন। আৰু বৰ্তমান অসমত মিউনিচিপাল বৰ্ড 34খন আৰু টাউন কমিটি 66খন আছে। 1974 চনত GMC কনষ্টিটিউট কৰা হৈছিল আৰু একৰ্ডিং টু GMC এক্ট ইয়াত 60জনতকৈ বেছি মেম্বাৰ হ'ব নোৱাৰে। ইয়াৰ মেম্বাৰসকলক কাউন্সিলৰ আৰু অসমীয়াত পাৰিষদ বুলি কোৱা হয় আৰু তেওঁলোকৰ কাৰ্যকাল হৈছে 5 বছৰ। চৰকাৰে এবছৰ কৰি ইয়াৰ কাৰ্যকাল প্ৰসাৰিত কৰিব পাৰে অথবা ম্যাদ উকলি যোৱাৰ আগতে নিগমখন লীনো কৰিব পাৰে। অৰ্থাৎ চৰকাৰে ইয়াৰ এবছৰ এক্সটেণ্ড কৰিব পাৰে বা বিফৰ দ্য এক্সপাইৰেশ্যন ইয়াক ডিজলভো কৰিব পাৰে। ইলেকশ্যনৰ বাবে চিটিৰ এৰিয়াটোক ৱাৰ্ডত ভাগ কৰা হয়। ইয়াৰ মেম্বাৰসকলক সাৰ্বজনীন প্ৰাপ্তবয়স্ক মতাধিকাৰ অৰ্থাৎ ইউনিভাৰ্চেল এডাল্ট ছাফ্ৰেজৰ ভিত্তিত নিৰ্বাচিত কৰা হয়। এই মেম্বাৰসকলৰ মাজৰে পৰা এজনক মেয়ৰ আৰু আনজনক ডেপুটি মেয়ৰ হিচাপে নিৰ্বাচিত কৰা হয়। অসমীয়াত কোৱা হয় পৌৰপতি আৰু উপপৌৰপতি। পৌৰপতি হ'ল নিগমখনৰ ৰাজনৈতিক কাৰ্যনিৰ্বাহক বা পলিটিকেল এক্সিকিউটিভ। GMCৰ কাম হৈছে প্ৰটেক্ট পাব্লিক হেল্থ, ৱাটাৰ, ৰেগুলেশ্যন অফ ফেক্টৰিজ এণ্ড ট্ৰেডছ, প্ৰিভেনশ্যন অফ ডেঞ্জাৰাছ ডিজিজেছ, ৰেগুলেশ্যন অফ বিল্ডিংছ, লেণ্ড, ষ্ট্ৰীটছ, মেইনটেনেন্স অফ ৰোডছ, এক্সেট্ৰা। মিউনিচিপাল বৰ্ড আৰু টাউন কমিটি প্ৰায় একেই হয়। যদি আমি ডিফাৰেঞ্চকেইটা চাই দিওঁ তেনেহ'লে দুইটাই বুজি পাই যাম। যদি টাউন এৰিয়াটোত 10,000তকৈ বেছি পপুলেশ্যন থাকে তেনেহ'লে মিউনিচিপাল বৰ্ড এণ্ড অন দ্য আদাৰ হেণ্ড যদি 10,000তকৈ কম হয় তেনেহ'লে টাউন কমিটি গঠন হয়। মিউনিচিপাল বৰ্ডৰ মেম্বাৰ 10জনতকৈ কম হ'ব নোৱাৰে আৰু 30জনতকৈ বেছি হ'ব নোৱাৰে। আৰু চহৰ সমিতিৰ ক্ষেত্ৰত 7জনতকৈ কম হ'ব নোৱাৰে আৰু 20জনতকৈ বেছি হ'ব নোৱাৰে। এতিয়া চাওঁ আহক চিমিলাৰিটিখিনি। দুইটাৰে কাৰ্যকাল 5 বছৰ, 30% ছিট মহিলাৰ বাবে। দুইটাতে চেয়াৰমেন এণ্ড ভাইচ চেয়াৰমেন থাকে। অসমীয়াত কোৱা হয় অধিকৰ্তা আৰু উপ অধিকৰ্তা। দুয়ো ক্ষেত্ৰতে মেম্বাৰসকলক সৰ্বাত্মক প্ৰাপ্তবয়স্ক ভোটৰ ভিত্তিত ইলেক্ট কৰা হয় আৰু অঞ্চলটোক ৱাৰ্ডত ভাগ কৰা হয়। দুইটাৰে কামসমূহ প্ৰায় একেই, যেনে হেল্থ এণ্ড চেনিটাইজেশ্যন, পাব্লিক ৱৰ্কছ, ৱাটাৰ ছাপ্লাই, এডুকেশ্যন, মেইনটেনেন্স অফ মেটাৰ্নিটি এণ্ড চাইল্ড ৱেলফেয়াৰ চেণ্টাৰ্ছ, মেইনটেনেন্স অফ ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থ এণ্ড ডেথ, establishment of burial grounds, maintenance of markets, shops, etc. For more information, go to the video description and hit the link below. This is the end of the video. Hope you enjoyed it. Thanks for watching.